এই তোর বস কই নাজানো সার্চ ওঠ ওঠ আমার রাইট এই স্যার ইয়ার কিবা হইছে খুলি দে না খুল দে আর ইয়া পানি মার দে না এই তা কোথায় দে ওরে রাখ এই উঠ উঠ ওই এই উঠ উঠ এই তোর বসর নাম ক নক ক এদিকে সুক কবি নে বাবা বাহ ইয়া উঠা উঠা উঠ অভিনে এই অভিনে নাই তোর অ নাম ক নাম নক তোতে জি করা কর আমার ও মই নাম নক ক নাম ক অভিনে নকম এই নাম ক এই ক কম কম ওঠ ক ক নাম কর আর হে মানুষজন হইছে বারুদ তই বারদক চিনি পা পাও এখন তই বারদক এটা দিলত মার নেক্সট দিন তোৰ এখন বাৰু জব মাৰ ক দেই আমি মাতিবলৈ কৈছো তেওঁলোকে তোক চুপ কৰি দিম গম পালি এই ইয়াকে তোৰ মত লৈ যা যো এই ব্যাগ খুলে দে বেন্ডেজ দিয়া মোবাইল দিয়া দে ফোন কর কুমার দে ফোন কর ফোন কর কুমার উঠবি না হেল্ল' বাৰু কালি লগ কৰিবিচোন আৰু তাকে লাগি আহিবি দলঙকলৈকে আহিবি আৰু তোৰ লগত মোৰ এটা কথা আছে তই কালি আহি যাবি ৰাতি মোবাইল দে এই হন উঠ দে উঠ দে কাপড় ব্যাগ লাও বয় ফোন বারদা ইয়েছে যদি কিবা মানো কর নকৰোঁ 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 আপুনি কোৱা মতে কৰিম এইবিলাক কি হ'ল তোৰ কালি বহুত হৈ গ'ল সেইবাবে গাড়ীৰ পৰা পৰি অলপ এক্সিডেণ্ট হ'ল এতিয়া অলপ ভাল পালি নে অলপ ভাল পাইছোঁ মোক কিয় মাতিছিলি ইয়ালৈ বাৰু তই পলা বাৰু কিয় ওলাব লাগে ইয়াত CBI আছে বাৰু পলা তই পলা পলা বাৰু বাৰু পলা পলা পলা
পলা যায় নুন ওই চল হৈ যায় Victoria. What? আপোনালোকে কেনেকুৱা প্লেনিঙত আমাক গ্ৰেপ্তাৰ কৰিলে এই কোন তেনেহ'লে এদিনাখন আপুনি অলপ বহক মই ছাৰক মাতি আনো স্যার আমার মিশনটোৰ বাবে এজন ইন্টেলিজেন্ট অফিচাৰ খুব প্ৰয়োজন আৰু মোৰ ওচৰত এজন এনেকুৱা ইণ্টেলিজেণ্ট অফিচাৰ আছে যাক মই কাশ্মীৰত থকাতে ট্ৰেইনিং দিম হ'ব বাৰু তাৰ লগত মই কথা পাতিম কমল মোবাইলটো দিয়াচোন হেল্ল' নিবিৰ অঁ ক'ত আছা তুমি অহাকালি মোৰ তাত আহিব পাৰিবা নেকি টেনশ্যন ল'ব নালাগে দিয়া তোমাৰ অফিচাৰৰ লগত মই কথা পাতিম দিয়া এইজন হৈছে আমাৰ CBI ব্ৰাঞ্চৰ PK দত্ত ছাৰ এইজনী হৈছে আমাৰ আসাম পুলিচৰ হেড ডিপাৰ্টমেণ্টৰ ছায়া আৰু এইজনী হৈছে আমাৰ বেটেলিয়ান হেড ডিপাৰ্টমেণ্টৰ ৰিয়া স্যার আমি আহো তোমালোকৰ কিবা প্ৰব্লেম আছে নেকি নাই স্যার কোৱা ছায়া স্যার এই মিশনটোৰ নাম কি হ'ব গুড কুৱেশ্যন এই মিছনটোৰ নাম হ'ব মিছন ৰে তোমালোকে এই মিছনটোত ছাকচেছ হ'ব খুজিছা তেতিয়াহ'লে এই মিছনটোৰ বাবে তোমালোকে বহুত গুৰুত্ব দিব লাগিব এতিয়া বুজিলিতো তহঁতক আমি এনেকুৱা প্লেনত গ্ৰেপ্তাৰ কৰিম তো নমস্কাৰ বন্ধুসকল তো মানে আপোনালোকে জানে অপৰাধ পাৰ্ট 1 পাৰ্ট 2 আজি মানে পাৰ্ট 2 টো আপলোড দি দিলোঁ তো গাইজ এইটো ভিডিঅ' মানে অলপ চিম্পলকৈ বনাইছোঁ তো অলপ বেয়া হৈছে তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ তো আগলৈ আৰু ভালকৈ ভাল ভিডিঅ' বনাম বুলি আশা দিলোঁ আৰু আপোনালোকক তো গাইজ আৰু কি ক'ম যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক দিব কমেণ্ট আৰু যদি ভাল পাইছে বা বেয়া হৈছে তো কমেণ্টত আমাক জনাব তেতিয়া আমি মানে আমাৰ ভুলবোৰ শুধৰাব পাৰিম তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব আপোনালোকে শ্বেয়াৰ নকৰে শ্বেয়াৰ কৰিবই আমাৰ নতুন মেম্বাৰ বাৰুদ জগদীশ দা তেওঁ আমাৰ এই অপৰাধ পাৰ্টটো ভিডিঅ'টোত আছে তো গাইজ যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ নেক্সট আহি আছে কভাৰ চং হেৰুৱাব নোখোজোঁ তো সেইটো চাই আপোনালোকে ভাল পাব সেইটো চিম্পুলকৈ বনাইছোঁ চিম্পুল বনাইছে আৰু মই নাই দিয়ক ই আছে আমাৰ দেখাই আছে তো গাইজ নেক্সট ভিডিঅ'ত লগ পাম আজি জয় অসম